আমি চাগে শেষ দৰ্শক ককা দেউতা হাতী আৰু নাতি 2খনৰ মানে যেতিয়াৰ পৰা গম পাইছোঁ যে ককা দেউতা হাতী আৰু নাতি 2খনৰ মানে শ্বুটিং হৈ আছে, এনেকুৱা এখন ফিল্ম আহিব, তেতিয়াই ভাবিছিলোঁ যে এনেখন ফিল্ম চাম। তো জুবিনদাৰ গান এইখনত নাই কাৰণে মানে ৰৈ ৰৈ বিনালে চাই ৰৈয়ে আছিলোঁ। কিন্তু আজি স্বাধীনতা দিৱসত স্বাধীন হৈ ধুনীয়াকৈ ভৰ দুপৰীয়া চাব গ'লোঁ আৰু দুটামান মানে সৰু সৰু ক্লিপ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। বহুতে চাইছে, 90% চাইছে, তথাপিও মানে মই সৰু সৰু ক্লিপকেইটা আপোনালোকক দেখাব ট্ৰাই কৰিলোঁ আৰু যোনে চাইছে গমেই পাইছে ফিল্মখন কিমান ধুনীয়া হয়, মই ক'ব নালাগে। ককা আইতা ঢুকোৱাৰ পিছত আপুনি এবাৰো বিয়া পতাৰ কথা নাভাবিলে? চাও অলপ চাই দিছো অংকুৰ, চাও আহা চাও লাহে লাহে। Wait, you people call it jaggery, okay? এখন লোৱা, হা? চামুচ, spoon. ৰ'ব এছাৰ, মই তোমাৰ কাৰণে কি আনিছো মিষ্টাৰ আমেৰিকা? Sodium trihydroxide, বহুত ডেঞ্জাৰাছ বস্তু। আৰু এইটো তুমি ককাৰ ইনচুলিনৰ লগত মিক্স কৰি আছা। আপোনাক মই বিয়ে আৰম্ভ কৰিলোঁ, এনেও আপুনি কেইমাহমান পাছত আৰামত বিচনাত পৰি মৰি থাকিলেহেঁতেন। তই ইমান বছৰে ক'ত হেৰাই গৈছিলি? মইতো ভাবিছিলো তই আৰু কেতিয়াও নাহিবি বুলি। সেই তোৰ ইমান সুন্দৰ দাঁতকেইটা কোনে কাটি নিলে? সেই মানুহবোৰ বুজিছ, মানুহ হৈ থকা নাই, সাপ হ'ল সাপ।